Hồi bơi bơi ঔটেঙা ঔটেঙা এতিয়া মই ইয়াৰ পৰা দৌৰ মাৰি গৈ কেনেকৈ পৰি দিম চাই থাকক। সেই গাইজ কি খবৰ? আজি মই এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু কাতি বিহু উপলক্ষে আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ ঔটেঙা আনিবলৈ। ত' মেকুচিলগাও আছে, এইজন গৈ আছে আগে আগে। এতিয়া মেকুচিলগাৰ লগত ঔটেঙা আনিবলৈ আহিছোঁ। সেইফালে তাৰমানে হাবি ফালৰ পৰাই বুলি ক'ব পাৰি আৰু এতিয়া দেখিব পাইছে। তেনেহ'লে ব'লক দেখাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া আমি ঔটেঙা আনিব গৈ আছোঁ, যাম এইটো ৰাস্তাই। এয়া ঐ ভাললৈ যা, বাঘ চাঘ ওলাব দেই। কোনবাত আৰু এবাৰ দেখাই দিয়া। তো গাইজ মানে এতিয়া আমি ঔটেঙা অহা ৰাস্তাটো দেখাই দিছোঁ। এইটো দেখিছে গাইজ, কি ধুনীয়া ৰাস্তা এটাত ঔটেঙা নিব আহিছোঁ। বাৰীয়া সোমাই যাবলগীয়া হৈছে ৰাস্তাটো, দেখিছে নাই? তো গাইজ মানে ঔটেঙা গছজোপা আমি পাই গ'লোহি। এইজোপা ঔটেঙা লাগি আছে সৰু সৰু। এইটোৱে আগৰ পৰা এজোপা চাংগৈ। তো গাইজ মানে এতিয়া এজোপা সৰু সৰু দেখিছোঁ বহুত। আগত এজোপা আছে পিছে গৈ চাওঁ ব'লক। তো গাইজ মানে আমি দুটা এতিয়া ঔটেঙা বিচাৰি আহোঁতে মানে কি নদীয়ে পালোহি আৰু এয়া নদীয়ে পালোহি। এইখনতে আগতে একদম মানে এইফালৰ পৰা আহোঁ, এইফালৰ পৰা ধামকৈ পৰি তাৰমানে সাঁতুৰিছিলোঁহি ইয়াত। এইডোখৰতে অকণমান আগত হৈছিলে, একদম দূৰৰ পৰা গৈ তাৰমানে দেখাই দিওঁ নেকি? শ্বৰ্ট এটা দেখাই দিওঁ নেকি আপোনালোকক? দেখাই দিছোঁ, মোবাইল ধৰক, ৰ'ব দেখাই। তো গাইজ দেখিছে এইখন নদীখন দেখিছে গাইজ নদী। এতিয়া মই ইয়াৰ পৰা দৌৰ মাৰি গৈ কেনেকৈ পৰি দিম চাই থাকক। ল'ব হয় নাই ইমানকৈ মই যদি এনেকৈ ছবিয়াই দিম দে বেলেগ ব'লক বাৰীখিনি দেখাই। বাহ মেকুৰী চিলাকা এইটো মেকুৰী চিলাকা আজি একদম বাঁহৰ ওপৰত উঠি গ'ল। ক'ত নি আছ ন? ঔটেঙা সিজোপা চাইছোং নাই, ক'ত নিছ দেই, গৈ আছোং আৰু হাবি মাজে মাজে। তো গাইজ আপোনালোকৰ আপেল গছ এজোপা মই দেখাই দিছোঁ বাৰু, ঔটেঙা বিচাৰি আহোঁতে দেখিছোঁ। এইজোপা চাওক, দেখিছে আপেল কেনেকৈ লাগি আছে। সেই আমিতো খাই আহিছোঁ, এতিয়া ভাত খাই আহিছোঁ, ইমানো ভোক লগা নাই, নাখাওঁ আৰু দেই। এইজোপা আৰু এবাৰ দেখাই দিছোঁ। তাৰপৰা এইফালে ঔটেঙা গছ এজোপা দেখিছোঁ বাৰু, ইজোপাত চাইছোঁ নাই ঔটেঙা, সিজোপা চাইছোঁ নাই, এজোপা দেখিছোঁ, আহি চাইছোঁ তাকে। এইজোপাটো লাগি আছে ঔটেঙা, একেই সৰু সৰু উপায় নাই এতিয়া। ইজোপা চাইছোঁ নাই, ইজোপাটো চাইছোঁ নাই, এতিয়া এজোপা পৰাই নিব লাগিব আৰু সৰু ঔটেঙা। এই আমাৰ মেকুৰী চেলেকাই পাৰিব এতিয়া ঔটেঙা। সেইটো মেকুৰী চেলেকাই পাৰিলে ঔটেঙা, তাজা মাল। মৰা এবাৰ নোৱাৰিলে। তো গাইজ ই মানে লাঠিহে ফৰ্ম আছে, এতিয়া মই ফৰ্ম থিয়াম, চাই থাকক। ধৰ মোবাইল ধৰ। তো এতিয়া মই গাইজ
পাৰিম কেনেকৈ চাব। মই আকৌ ঔটেঙা দিম আৰু দেই। ঔটেঙা নগ'লে চাব আকৌ ভাল লাগিব। তো গাইছ মানে আমি সৰুতে যিমান সৰু হৈ আছিলোঁ ন, তেতিয়া কেনেকৈ খেলিছিলোঁ মই দেখাইছোঁ বাৰু এবাৰ। পৰি পৰিবি ঔটেঙাতে এই পালিলে কঁকাল ভাগিলে ডাল হৈ আহিলে। তো গাইছ মানে এইটো ঔটেঙাৰ ডালটো হৈছিলে, এইটো ভাগি গ'ল দেখিছে। তথাপিও অহংকাৰ নাই বাৰু, কঁকালত এঠেকেচ খালোঁ, ভালদৰে খাইছোঁ, লাহেকৈ খোৱা নাই, ভালদৰে খাইছোঁ। এইটো ডাল কুমলীয়াটোৱে মানে ফচকা নাখাংটো ঔটেঙা, বেলেগত খাংগৈ বৈ, নাখাংটো ঔটেঙা বেলেগত খাংগৈ। ইমান ফচকা ঔটেঙা খাওঁ নেকি হয় নাই গাইছ? নাখাং তই খা, এইটো চব ফচকা খা, নাখাংটো ঔটেঙা খা। বা মেকুৰী চিলাতে কি চাই আছ? অ' মাছ আহিব বুলি পাইছ নাই? আদি হ'লো মাছে নাই। তো মানে গাইছ আহি বহুতোৱে পালোহি, ঔটেঙা অকল এটা পাই আহিছোঁ। তো এইফালে আৰু এজোপা আছে, সেইজোপালৈ যাওঁ আৰু ব'লক। বোপাই খা দেই, ভালদৰে খা, একদম পেট ভৰাই খা, খা কি চাই আছ, খা ভালদৰে খা, এতিয়া খা ভালদৰে খা। তো গাইছ মানে এফালো পানীৰ সবফালে এতিয়া যাবলৈ আমাৰ ৰাস্তাটো কেনেকৈ যাম বাৰু, হেৰি কৰিব লাগিব আকৌ, তাৰমানে কি হ'ল লোকৰ জোৱাই আকৌ পাৰ হ'ব লাগিব, অথনি যেনেকৈ পাৰ হৈ আহিছিলোঁ আকৌ সেনেকৈ পাৰ হ'ব লাগিব। আৰু মেকুৰী চিলাকে পাৰ হৈছে, অঁ পাৰ হোৱা। তো এতিয়া মই পাৰ হৈ লওঁ তাৰমানে জোৱাখন, ৰ'দত তাৰমানে পূৰা ঘাম পানী ওলাই গৈছেগৈ আৰু থেকেচাটো খাই আহিছোঁ, এতিয়া পাৰ হ'বলৈ তাৰমানে চিন্তাই হৈছে এডোখৰ। গাড়ী গিয়েহে লগাইছোঁ নি অঁ পাৰ হ'লোঁ। এই চাবি সাপ ওলাব, ভালদৰে যা, ইমান বননি। অজুকে থিয় অজুকে মেকুৰী চিলাকে তাৰমানে চিঞৰি গৈছে কেনেবাকৈ সাপ ওলাব নেকি বুলি। চিঞৰ আৰু চিঞৰ। তো গাইছ মানে এতিয়া আকৌ যোৱা এখন পাৰ হ'ব লাগিব, সেইফালৰ পৰা আহিলোঁ, এতিয়া আকৌ এইডোখৰত পাৰ হ'ব লাগিব। চবফালে ৰাস্তাই বন্ধ, ক'ত সোমালোহি ক। ঐ ক'ত আনিলি তই হা? বৰ্ডাৰত সোমালি? এইদিকে ব'লা। তো আহি গাইছ ঔটেঙা লাষ্টজোপা পাইছোঁহি, এইজোপা একেবাৰে মানে ওপৰত লাগি আছে, বেছি নাই, খুব বেছি 10-15টামান এনেকৈ আছে, একদম ওপৰত আছেগৈ আৰু। এতিয়া তাকে ফমঠি লৈ দিব লাগিব, মেকুৰী চিলাকে ফমঠি
তাৰমানে লদি বনাই আছে লদিয়াবলৈ। তো পাৰোঁনে নোৱাৰোঁ চাই লওঁ। পাৰি চাওঁ অলপ। তো গাইজ এখন এতিয়া আমি পাৰ হ'ব লাগিব। আমাৰবোৰ আকৌ গাঁৱলীয়া মানুহ যে আমিবোৰ গাইজ এই গাঁৱতে এইবোৰে পাব আৰু। গাঁৱলীয়া ৰাস্তাৰ মাজে মাজে ঐ বাঁহৰ দলং, ঐ বাঁহৰ দলং। তো গাইছ মানে আজি দিন তাৰমানে কি উঠনিৰ পৰা ঔটেঙা বিচাৰিয়ে আছোঁ। ঔটেঙা গছ পাই আছোঁ কিন্তু ঔটেঙা নাই। ঘূৰি ঘূৰি ভাগৰ লাগিছে নাই? লাগিছে আকৌ। হা লাগিছে। তো লাষ্ট 3 জোপা ঔটেঙা আছে। এইকেইজোপা 3 জোপা পাইছোঁ মানে আৰু এই 3 জোপাতে গৈ চাওঁ পালে পাম আৰু নেপালে নাই। তো এতিয়া আকৌ যাবলৈ আমি যেনেকৈ এখন পাৰ হৈছিলোঁ উঠনি সৰু সুৰা মানে গাঁৱলীয়া দলং, ঠিক তেনেহ'লে এইখনো এখন আকৌ এখন পাৰ হ'ব লাগিব। তেনেহ'লে গৈ লওঁ আৰু কৃষ্ণ। তো গাইছ গৈ আছোঁ এতিয়া ঔটেঙা আনিব দলং পাৰ হ'বলগীয়া হৈছে। ভগা গোটেই ভগা। লগত নাহিবি লোটটো বেছি পৰিব, লগত নাহিবি। তো গাইছ মানে এবাৰতো শিকাইছোঁ এটা কঁকাল গৈছিলে অলপতে আজি মানে গাইছ ভগা। এইডোখৰ হেৰি টাপলি দি থৈছে মানে কি কাঠ এডোখৰ একদম হিলিছেচোন। কৈছিলে একা আহিব পৰা নাই। আমি অহা কি চাই আছ? কোলামন এই কোলামন খা পেট ভৰাই খাই ল কোলামন। সেনেকৈ খা খাবি দেই। সেনেকৈ খাব। তো গাইছ মানে ঔটেঙা এতিয়া পোৱা হৈ গ'ল আমাৰ ইয়াত দেখিব পাইছে তাজা ঔটেঙা। আমি কৈছিলে লৈ লৈছে ঔটেঙা 2টা 3টা লৈ লৈছোঁ। এতিয়া ঘৰত যাওঁ। বহুত ঘূৰিলোঁ বহুত তাৰমানে কি ক'ম আৰু ভাগৰো লাগিছে বহুত। তো ব'লক। 2 hours later. তো গাইছ মানে ঘৰ আহি পাই গ'লোহি মেকুৰী চিলকাৰ লগত। ৰ'দটো বৰ ধৰিছে। এতিয়া অলপ ওলাই গৈছোঁ আলিফালে 2টা আৰু লগৰ কেইটামান আছে বাৰু সিহঁতি ৰখি আছে। তেনেহ'লে ব'লক। তো গাইছ মানে লগৰখিনিৰ লগত অলপ আলিফালে ওলাই আহিছোঁ। এইফালে ধাননি যিহেতু মাই গড। মোৰ তৰফৰ পৰা সমূহবাসী ৰাইজকে কাতি বিহু বহুত শুভেচ্ছা যাচিলোঁ। ভিডিঅ'টো ইমানতে সামো। গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক। কাষত থকা বিলাকত আজিলৈ বাই বাই। নেক্সট এটা ভিডিঅ' আকৌ লগ পাই আছোঁ।